এপিএসএলসি প্ৰতিষ্ঠা দিৱস যিদিনাখন অখিল গগৈ আহিছে, আমি তেখেতক চিফ গেষ্ট হিচাপত মাতা হৈছে, কিন্তু আমি অখিল গগৈ এজন বিধায়কৰ পৰা এনেকা ভাষণ, কিছুমান বিভ্ৰান্ত কন্ট্রোভার্সি যে কমেন্ট বা তেনেকা এটা ভাষণ স্পিচ দিব বুলি আমি আশা কৰা নাই। যে তেখেতে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল সিএমৰ ওপৰত ডাইৰেক্ট তেখেতে এটেক কৰিছে, কিছুমান বিভ্ৰান্তিমূলক যে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীৰ এটিএম বুলি, তেখেত যে এজন সন্মানীয় বিধায়ক, কোনো এটা প্ৰমাণ নথকাকৈ সেই ভাষণটো, এই বিভ্ৰান্তিমূলক ভাষণ কেনেকৈ দিবলৈ তেখেতে এই কাৰ্বি আংলঙত আহি সাহস কৰিছে। আপোনালোকে জানে, কাৰ্বি আংলং গোটেই অসম মানুহ গম পাওঁ, আৰু কাৰ্বি আংলং মানুহ গম পাওঁ অখিল গগৈ, আৰু স্পষ্টভাৱে আমি অখিল গগৈক চিনি পাওঁ। অখিল গগৈয়ে যেতিয়া কংগ্ৰেছ আমোলত, যেতিয়া কাৰ্বি আংলং অটোনমাস কাউন্সিল আছিলে, তেতিয়াও তেখেতে কাৰ্বি আংলঙত আহে, ডাঙৰ ডাঙৰ সভা পাতে, দুৰ্নীতি বুলি, অমুকা দিয়াৰ দিয়ে, অমুকা বিডিঅ, অমুকা কি কয় দিয়াৰ দিয়ে অফিচাৰ বিলাক পিডি কৰাপশ্যন বুলি কয়, ডাঙৰ ডাঙৰ ভাষণ মাৰে। কিন্তু লাষ্টত গৈ কি ডাঙৰ ডাঙৰ ভাষণ মাৰি যায়, কিন্তু তাতেই সমাপ্ত হৈ যায়। ইয়াৰ কি ৰহস্য আমি বুজি নাপাওঁ। যদি সঁচাকৈ তেতিয়াও যদি সঁচাকৈ দুৰ্নীতি হৈছে, তেনেহ'লে কোনোবা পিডিক কাৰোবা বিডিঅ'ক এৰেষ্ট কৰিব লাগিছিল, কাৰোবাৰ ওপৰত কেছ হ'ব লাগিছিল, এজাহাৰ দিব লাগিছিল। কিন্তু সেই ভাষণ দি গুপ্তভাৱে, এটা ৰহস্যজনকভাৱে সমস্যাটো তেখেতে সমাধান কৰি দিয়ে। ভাষণ দি ডাঙৰ ডাঙৰ ভাষণ দিব, আৰু অফিচাৰ বিলাকক ভয় কৰাই, বিডিঅ পিডি বিলাকক ভয় দেখুৱাই এক সমস্যাটো তেখেতে চম্ভালি লয়। এনেকা ধৰণৰ মানুহ আমি গম পাইছোতো, অখিল গগৈ কেনেকা ধৰণৰ মানুহ। তেখেতে সঁচা কথা কম, আগৰ মানে আগৰ পৰা নলয়, কিছুমান কাম বিলাক তেখেতে বেক সাইডৰ পৰাই, পিছৰ পিঠি পৰাই কিছুমান বস্তু তেখেতে কাম কৰে। তেনেকে ধৰণৰ আপোনালোকে জানে, তেখেতে সদায় সেই দুৰ্নীতিৰ ওপৰত মাতিয়ে থাকে, কিন্তু কাক কিমান কেইজনক এৰেষ্ট কৰিব পাৰিছে। গতিকে তেনেকুৱা ধৰণৰ আমি আশা নকৰো, কোনো প্ৰমাণ নোলোৱাকৈ এনে ধৰণৰ কথা তেখেতে ক'ব নালাগিছিল। আৰু অখিল গগৈ সেইদিনাখন এপিএছএলচিৰ সভাত আমি অটোনমাস ষ্টেট সমৰ্থন কৰোঁ বুলি কৈছে, কিন্তু আপোনালোকে চাওক, কাৰ্বি আংলং ৰাইজেই জানে, য'ত যি সংগঠনৰ লগত তেখেতে ভাষণ দিছে, সেই সংগঠন আজিলৈকে অটোনমাস ষ্টেট ডিমাণ্ড নামত হয়তো কোনো পাৰ্টিত এজেণ্ডাই নাই। সেই এপিএছএলচিৰ পাৰ্টি, তেখেতলোকৰ কোনো অটোনমাস ষ্টেটৰ কোনো এজেণ্ডা নাই। আজিলৈকে তেখেতলোকে প্ৰমাণ দেখাব নোৱাৰিব। ক'ত প্ৰাইম মিনিষ্টাৰক মেমৰেণ্ডাম দিয়া, প্ৰেচিডেণ্টক মেমৰেণ্ডাম দিয়া, কোনো তেনেকা এটা এতিয়ালৈকে তথ্য দেখাব নোৱাৰো হয়তো তেখেতলোকে। সেই জেগাতে
তাৰমানে পাহাৰত মানে তেখেতে মানে কাছ কণী বিচৰা ধৰণৰ কথা এইটো গতিকে তেনে তাত APSLC সভাত প্ৰতিষ্ঠা দিৱস সভাত ডাঙৰ ডাঙৰ ভাষণ শুনিবলৈ ভাল লগাৰ কাৰণে কৈ লাভ নাই কাৰণ সেই সংগঠনটোৱে কোনো অট'নমাছ কোনো এজেণ্ডাই নাই কাৰ্বি আংলঙত অট'নমাছ ষ্টেট মেইন ডিমাণ্ড কৰা মানুহ হৈছে কাঞ্চাছ নিকম ASDC বিলাকে ইয়াৰ উপৰিও আমাৰ উগ্ৰপন্থী সংগঠনসকলে ডিমাণ্ড কৰিছে তাতেই কৈছে কি লাভ আছে তাত কৈ গতিকে এইবিলাক কিছুমান এই জনসাধাৰণ পাব্লিকক শুনিবলৈ ভালৰ কাৰণে উদ্দাত ভাষণ দিছে ভাল ভাল শুনিবলৈ কাৰণে মানে এই হাত চাপৰি মাৰা তো মানে আকোৱালি ল'বলৈ কাৰণে শুনিবলৈ কাৰণে ভাল লগাৰ কাৰণে ভাষণ দিছে সিমানে তাত একো নাই তাত সম্পূৰ্ণৰূপে মানে আৰ্টিফিচিয়েল ভাষণ আৰু সেইটো সেইকাৰণে গতিকে কোনো কাৰণ আপোনাৰ কাৰ্বি আংলং সেইটোৱে অখিল গগৈয়ে সেইটোৱে কৈছে যে কাৰ্বি আংলং ডেভেলপমেণ্ট ৰাস্তা বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰণে টকা আহিছে তাতে যে কাৰ্বি আংলং ডেভেলপমেণ্ট ৰাস্তা বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰণে টকা আহিছে তাতে হয়তো এটা সন্দেহ কৰিছে যে টকাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলক ফাণ্ডটো ৰিলিজ কৰি লৈছে নেকি বুলি সন্দেহ কৰিছে সেইটো ডেভেলপমেণ্ট হোৱাৰ কাৰণে নহ'লে তাত যদি আজি ডেভেলপমেণ্ট যদি নহয় তেনেহ'লে ক'বলৈ জেগাটো নহ'লে হয় কাৰণ য'ত নেকি আগত 15-20 বছৰ আগত যিটো ৰাস্তা হোৱা নাই চুকে কোনে কাৰ্বি আংলং আপোনালোকে যেন কাৰ্বি আংলং নিচিনা এতিয়া 4 লাইন ৰাস্তা আহিছে নেশ্যনেল হাইৱে এতিয়া যিটো এতিয়া নীলিৰ পৰা এফালে খেৰণি ৱেষ্ট কাৰ্বি আংলং আৰু এফালে হাৰাংগা যাবলৈ এতিয়া ৰাস্তা আহি আছে আৰু তেনেকুৱা বিভিন্ন আছাম মালা নানা ধৰণৰ এতিয়া আছাম মালা আৰু তেনেকুৱা নেশ্যনেল হাইৱে বিভিন্ন কাৰ্বি আংলঙত এতিয়া সোমাই আছে আৰু আপোনালোকে চব শুনি ভাল লাগিব এতিয়া য'ত নেকি আগত আমাৰ কি কয় আমাৰ উমলা ফেৰ চাইডৰ মানুহ চিন্থঙৰ মানুহ আহিলে আমাৰ হামৰেলৈ আহিবলৈ হ'লেতো আমাৰ বৈঠালাংচলৈ আহি আকৌ হামৰেন উঠিব লাগে কিন্তু এতিয়া এই কাৰ্বি-লাংপিত নদীৰ এতিয়া দলং আৰম্ভণি কৰি আছে চিধা চৰ্টকাট য'ত নেকি চিন্থং চচেঙৰ মানুহ এতিয়া ডাইৰেক্ট এফালে হামৰেন আহিব পাৰে কান্দুলি হৈ এনেকুৱা ধৰণৰ কিছুমান যিনকো অসম্ভৱ কিছুমান কামো এতিয়া কৰিছে সেইটো আপোনালোকে দেখিলে গম পাব আৰু বিভিন্ন তেনেকুৱা নদীৰ ওপৰত দলং বনাই আছে এতিয়া কিমান অসুবিধা হৈ আছে সেই সময়ত এতিয়া আমটেৰেঙৰ এতিয়া নদী আমৰেঙৰ ওপৰত এতিয়া নদী এতিয়া শেষ হ'বলৈ আৰম্ভ হৈ আছে য'ত নেকি আকৌ জিৰিগিন্দেং আৰু খেৰণি চাৰিআলিলৈকে কোনো ৰাস্তাই নাই ইমান বছৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিল পোৱা পাছত কিন্তু ইয়াতো 2 লাইনৰ ৰাস্তা এতিয়া হৈ আছে শেষ হৈছে গতিকে এই কিছুমান ডেভেলপৰ কাৰণে একচুৱেলি জ্বলি উঠিছে কথাটো গতিকে তেনেকুৱা ধৰণৰ কিছুমান বিভ্ৰান্তিৰ মূলক ভাষণ দিবলৈ এনেকুৱা কাৰ্বি আংলঙৰ মাজত তেনেকুৱা বিভিন্ন জাতি জনজাতিৰ মাজত তেনেকুৱা এটা মানে যিটো যি ভাষণে মানে আমাৰ মাজত এটা সন্দেহজনক জাতিৰ ওপৰত জাতিৰ এটা সন্দেহ তেনেকুৱা ধৰণৰ কিছুমান ভাষণ দিব নালাগে গতিকে অখিল গগৈ যিটো ভাষণ এইটো টোটেলি মানে কণ্ডেমনেবল এইটো যি নেকি কোনো প্ৰমাণ নাই সেই কথা এজন বিধায়কে ক'ব নালাগিছিল এটিএম বুলি ইমান এনেকুৱা শব্দ তেখেতে ক'ব নালাগিছিল প্ৰমাণ নোহোৱাকৈ গতিকে আমি দেখিছো অখিল গগৈক কেনে ধৰণৰ মানুহ একচুৱেলি এই আগৰো তেনেকুৱা দেখিছে তেখেতে খালি বৰশী মাৰাৰ কাৰণে আহিছে আচলতে কাৰ্বি আংলঙত গতিকে সেইটোৰ ওপৰত গতিকে আপোনালোকক সেইটো কোনেও নাজানে কিন্তু কাৰ্বি আংলং আগত মানুহবিলাকে অখিল গগৈ আহিছে আগতো ইয়াৰ আগতো আহিছে ডাঙৰ ডাঙৰ ভাষণ তেখেতে নিজে বকুলীয়াতো পাতিছে ডাঙৰ ডাঙৰ ভাষণ মাৰি গৈছে দুৰ্নীতিৰ ওপৰত অমুক তমুকৰ ওপৰত কিন্তু লাষ্টত সি আচলতে কি লয় তালি টোপলা লয় তেখেত কি লৈছে এইটো ভগৱানে জানে ৰাইজে আৰু ইয়াত ক'বলৈ নাই
অটোমেটিক তেখেতে ভাষণ মাৰিব এনেকা কৰিব আঙুলিয়াই দিব তাতে কম্প্ৰমাইজ হৈ যায় মানুহটো কিন্তু সাধাৰণ মানুহে খুব ভাল মানুহ বুলিয়ে জানে স্পষ্টবাদী বুলি জানে কিন্তু ভিতৰত কি কৰে কিন্তু আপোনালোক হয়তো মিডিয়াসকলেও নাজানে নহলে কেনেকা মনে মনে হৈ যায় ডাঙৰ ডাঙৰ দুৰ্নীতিৰ ওপৰত তেখেতে ভাষণ দিবলৈ আহে ইয়াতে দুৰ্নীতি ধৰিবলৈ আহে কেনেকা কম্প্ৰমাইজ হৈ যায় কোনো কাৰো ওপৰত কেছ নাথাকে হা গতিকে আৰু কাৰ্বি আংলং ৰাইজে আৰু বুজিবলৈ বাকী নাই বুজাবিলাকে বুজে জানাবিলাকে জানে গতিকে এইবিলাক কিছুমান কথা শুনিবলৈ ভাল কাৰণে আমি অটোনমাছ ষ্টেটে মানে অটোনমাছ ষ্টেট যদি আপুনি মানে কাঞ্চাছ সকলৰ লগত আপুনি ছাপোৰ্ট দিয়ক আৰু আপোনালোক চেতনত আপুনি মাতক এতিয়া যিটো উগ্ৰপন্থীসকলে আমাৰ যিটো UPDS KNLF যিটো MOS এগ্ৰিমেণ্ট তাতে আপুনি হাউচতো মাতক এইবিলাক কি এগ্ৰিমেণ্ট হৈছে গভৰ্ণমেণ্টৰ লগত চৰকাৰৰ লগত চেন্ট্ৰেল চৰকাৰে ইমিডিয়েটলি আখৰে আখৰে পালন কৰক বুলি আপুনি চেচনত কওক সেই বিষয় কাৰ্বি আংলঙৰ বহুত সমস্যা হৈছে সেই সমস্যাবোৰ অতি শীঘ্ৰে যি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যিটো চুক্তি হৈছে সেইটো আখৰে আখৰে পালন কৰা হওক আৰু সমাধান কৰক সেইটো কথা আপুনি ক'বলৈ আপুনি সাহস ৰাখক যদি কাৰ্বি জাতিৰ প্ৰতি আপুনি ইমান সহানুভূতি আছে যিটো MOU ACC লগত এগ্ৰিমেণ্ট ষ্টেট চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট সেইটো আপুনি চেচনক যদি ইমান কাৰ্বি জাতিৰ প্ৰতি আপুনি সহানুভূতি আছে সেইটোৱে মই অখিল গগৈক আহ্বান জনাইছো সেই কথাটো গতিকে এনে কৈ লাভ নাই গতিকে এইটোৱে কথাটো আৰু ষ্টেট গভৰ্ণমেণ্ট সেইটো আপুনি চেচনক যদি ইমান কাৰ্বি জাতিৰ প্ৰতি আপুনি সহানুভূতি আছে সেইটোৱে মই অখিল গগৈক আহ্বান জনাইছো সেই কথাটো গতিকে এনে কৈ লাভ নাই গতিকে এইটোৱে কথাটো đọc cần bị sắp sửa cho mà nhân bác hả cần bị bên APHLC conference foundation day la sopoke chini pakana APHLC to misleading APHLC pugela ke Meghalaya 1960 ahot mane pinwa Assamese should be the official language in Assam plus kudu la sopensi APHLC mahang pathek APHLC mahang pathek bakela ke actually bake Assamese guru hala sohot sita nona APHLC bakela ke political motivated la so guiding principle takali thang takali alam tomdat sila bangke to silam wong APHLC la sila baka bangke meeting atumi along bangke la so foundation day along bangke kihan malo Okhil Gogoi ke komando ino de MLA la bangke la nge dayang tengani pu ki Japon la so ai ki Japon abanglo la penke nona bangke ki hok mukti hongram komiti pu kache ki Japon abanglo Akola dat nangi don thobange komalo ba Lurin Jyoti Gogoi ke AJP pudo lakin on kado ko samalong la sukhi Japon atuklo la penke inut ako advocate nang don lang obine deuri pune obine nang don la tumsi la da bangke meeting along ke ral phan tham la soran bangke tham chok ti chalam ke thana potsi pini to make alam to phan reply ke ye phansi pini dat me puthot mane biasa kin do na itu mati yo kiwa na ben bang kiwa la solam chini pata nahi Okhil Gogoi komat lo pulote Okhil Gogoi boya pu akai ingleng asam hota thang lo pinang la penle langdang lo pote ohomia abirudia kini mati la bang APHLC holada ka APHLC pro 1960 Assamese should be the official language in Assam. Latung pudulo kali nitung ohomia chali le pua protest si APHLC bang ka mahangge theklo pulote la kene bang ke piloma Okhil Gogoi ke Kusam se la daga bang nakidun lo la tunang dun hayedat nahi therat nahi la toke la daga bang ke la tunang dun hayedat nahi Lurin Jyoti Gogoi ta nang dun hayedat nahi Okhil Gogoi ta nang dun hayedat nahi Pala deuri bang ta nang dun hayedat nahi la chini paka nahi la so APHLC pilo malo leadership yan
bangke piluma laso jai kathar kuma loko landang nai inut IAS retired lo kulate ko pilo ani si hani long ne ako ninge ke itung ke soini school pinang ne soini school pilo tang army ne hola bamun na tum be kayos to atum hola tum bab khatrio atum hola tum pensi la bangke piluma la tum khang check titi itung ke lasi soini school nang le pu la bangke strong protest nei athia la ke inut IAS retired apuni alang chini paka asoma rapan prote competitive exam ke padi ke mana bangka alang encourage kita nai kado we phan pokat thek thek ke masi alang bangke la high statement pilo la high statement ki kitab kan se lage kado ka we rat phangke ke pamang hu to war se pon lage ke pamang hu to war APHLC ki pasilam da jok che alang statement ki pi la high da bangke jok che aku ukil ko goyo butula autonomous state alam bangke neke kroy kusana autonomous state alam ki kroy no la bang tarat tum hari bachaya ko sita aku pu bange pulau mohong tum phana bang men thang er nai buda pu mohong phana men thang nai pu da silang da er lo pulau tum te ukil ko goy ke APSL se phan training nai pinang nak lo training se nai pi la tum pha la hai tum ke la tum ke piloma reactionary mentality do la tum la si nang tum la hai chini nai pu training ki pi ason sa tum ye bang ke thek long lo la si la so APSL si bang ke la dak chiplang play kar biang long ara do phan de tum chuning ye bang ke la so confuse la so reactionary statement reactionary leadership ke an bang ke autonomous state ki hang ya phan ki ja ponji po bang ke itu ma bang ke la bang ke kroyul e lasi BJP party alam itu nang tu naik pemain penang nong penangan BJP itu nong daga government bangdat kan han nang hilang dun silat mati nang hilang dun mati itu thenglong mati mohong alam ben ki pudu suku soroha bang kan mana ki development kacing tur kilang dun ka hijim laso pasi la tu bang ke kila tu phan bang ke hampak lo lasi hola tu ma pulo ATM Himonda bisa sama sara ATM no rada ka bangke dak chot ta kalela kan biang long di mahasau la pe hobu benang te borulen la pe jopo ki se na ko la so council to mai la long bangke Himonda bisa sama ATM to la se anghu kan ye ke bang cikilik nahi kan ye bang cikilik nahi citharak nahi la so ATM Puamen pena bangke alam tu malong masong ke angho pen chong cedar nai. Athel adam non development do osi development abidian nang pu puamining kali mala. Ladam nang kacing thor penangan dolo. Towar pen cenglok lam pen cenglok kadu ko citang e ke stanon progress pong no. Progress pong ke autonomous state long lok no tante. Itu ma bangke la tu ma phan Johai pun energy puat thinking ki dokan si labaga ki ill mentality ki dokan yok si lahai tu ko elang bagai lagan ye thap lahai kadu ko pachi bhongsai phanse ukhil ko goi dakla durin juti go goi dakla kola suar deuri advocate ladake kiwa mi nahi kai aw kala bage athe ye ai katha phang la tum chini dak bongo sena lukot bongo sena phan bage dak pen phum nai Bongo sena kan ben nai pusila somari te puleka PGR la mo bangke ala ke thenglong bangke Bengali kurja nai se thenglong anta hola Bihar pen kiwang dunia Biharia section group atum dak do ala mala niye je alang niye je kapra khai to la dak PGR along le along laso dak ki do alang wa ke inut akhai phanta alang amen pupe alang amen ki thenglong ma ke Bengali bongo sena la sanse ko ako lan so de la da ka bangke autonomous state le long sita nang tum de chu de deri ko ya aka prega tum tan da penangan la tum pham thak ko nai ko si ko ma da phano ne hal hai bangke clear ne itu ko le dak tum tokte son thok ko nai son thak ko nai la da ka la tum phana ki kon chom nai ko constitution long son ki to autonomous state is for the people of Karbi Anglong and Dima Asau under the jurisdiction of the within the territory of Assam. Mana sunjang la sakito. Kalau ada kay kumanya to kan son thak po nai
la tum hai indigenous atum phan non indigenous to phlong nei pu alam ge hola da ke ave lasi la hai lam the puthak abang ke itum ga lam tum phan ye kilatum piloma aning kamata ke hino pu itum identify itum pakadu lasi pini la dak phan tum phan ba lam tum phan chuni ri bang ke la so na do alam tum kadu ba so APS sam se bang dissolve se na ko dissolve nahi lage constitution dawe Meghalaya constitution acting takali lagi. Reactionary alam tuh se kecopan japa APHLC lagi. APHLC के मेघालय होट 1960 पे मेघालय होट लास्ट APHLC संगठन में इलेक्शन की थूल दुनिया पे पॉइंट takali lagi. Laba ke alam tuh holo sohro ke hemprek ya tusi akhir bang holo tuh hemprek lo samben dam joilo akhir bang separate state bandalo. Non APHLC के controversial APHLC lagi. Latung kimang cun pakai kali, mang pun pakai kali, kadu kawe phanta artap pun am, kadu kawe phanta akeng gitu rek pun, kadu kawe phanta naini ki de punrak, naini fuk pun saya lasoni sai deh, lasi lasai PSL siapa ke, dakar biang long bang, alam tu macam ni cipri serap loh, akafrek apartisan amen cirsi, bincinan apa sih tapi gitu, lasi non piniladap press conference pesta alam tu phan pulo, dia latung kali kalang lang ke soy taba bang no ma bon nang yi lapen ke chini pakake pulo tante statement pinang ne mong la tong pudo lai tuliram ronghang aphan eklong abang kawe phido pulo tante soy chia ji abang do ko tante chikop dogi lasam chokti non BJP government na to in this constituency team long interaction program do kalau dak dalam tu mana hang lo ke wang no question nanga judu no bijar dalam tu nanga judu no development dalam tu nanga judu no kopi na demand nanga judu no itu appeal lo ke alam tu mana hoda ke bang ai kopi pol hoda dak si bang nei sita hon ai ni along soidam chat pok nai ni along ke nanga sorsa lason bang chokchi la salam tu mai pu non da tu doi non hatai stari ka bagke dak singhason nong sidoko dak kelong lambung ding pielong alam tu mana dak bang bang noi ta hulu sol de kali proper decorum pelong nang tudun si prosno nang tudun no pijar kum ko sonlo autonomous state dalam ko sonlo development PPA kan dak nang tudun proper reply people CM amina masih reply pi milestone kita already publish lo kalau dah white paper already publish lo lasil hai controversial alama putha isi ba dalam patai haro kaniye pulo tante netum example da phan pulo mati je Dr. Paul Joseph Goebel international fakidar lalu formula se kachari durma bina pun itu pulo isi ba dalam patai haro niye laso bijar patai haro ni dak kopi fish development ki doma record party ko sonoma documentation oke kalima kalang ma ledak sonsuri cini pakai lain la cini pakah anta ada ke cini pakah ke sonse cikrong cini ne tu bangke aku cini ne pina sonse cikrong lahai tum long la sikar biarat kedor karbiam long west karbiam long dima hasau la kaso karbiarat tu biar koi qualify takar bi tu kita kira kar bi tu non we kimi tu lahai nam cini pakah dia fansi pilih itu aku press conference pilo alam itu mapan dahai akaprek atuar ke padang tidak dia pan isiret kimang pacu dia pan nomor 1 autonomous state dong leng itu development itu nanggi development baklam do pulo tante atmosphere mezenai laso peace atuar pas itu progress prosperity namoji laso fansi itu kaipir Ekialam kita tangani masuk ke batana di yang gitu. Karbiang lo nakan dimasuk ke koila sindiket CM nakan chief minister sih. Lakukan sekian kian kalau sobat tipu dia. Yang nanti lah ya jukti ka biar lama. Jukti ke pijak the mati. Kan yang itu mati last lah masa lo masuk na to kok kola bocor mati lagi. Jukti ke thala pijak the mati. Apa? koila alam jong si amuk kado pulo nang tela noning bo pulo mati la samjang majik la tum punalo koila kosono kosila daki fur kosono kosila alam tu lepak lang nai ke non dan theklok masih amuk koila kosono kosila
Justified nahi. Without proper justified, without proper evidence, without proper inquiry. Lasa bangke jokte, lasil hai baseless, aniu sahe bangke baseless. Allegation ki mana bangke itu defy kori rahi kuni to kai pel ke lalu.เป็นชิปนิสต้ามันคือละคอยลาบางทีบอลน้องปูถ้ามีการเบี่ยงน้องๆในผูกคือบ่มนะสมท่านน้องเป็นคือละปี আচ্ছা অসমীয়াটো এইটো কৈ দিয়কচোন যোনটো কয়লাৰ বিৰুদ্ধে কৈছে তাৰমানে syndicate বাইক দিওঁতে কৈ দিবি। বাইক দিব না? বাইক দিব বাইক দিব? বাইক দিয়াৰ টাইমত যদি থাকি যায় কৈ দিম বাইক দিব না? Nelaga bhai, hoy gola. এইটোতে আপুনি কয়লাৰ না কথাটো এনেকা এতিয়া এইটো মোটামুটি এতিয়া বন হৈছে দেই কয়লাটো মোটামুটি যদি আপোনালোকে দেখে দেখাও আপোনালোকে মিডিয়া গতিকে আমি জনাত এক মিনিট যোৱাকালি পৰা যেহেতু কালি অখিল গগৈ ডাঙৰীয়াই কৈছিল যে কয়লা syndicate কাৰ্বি আংলং যেহেতু এটা চলি আছে আৰু এইটো অতি সোনকালে তাৰমানে CBI তদন্তৰ দাবী জনাইছে এই বিষয়ে আপুনি না এইটো এই কাৰণে সেই বস্তুটো আমি জনাত এতিয়া কাৰ্বি আংলঙৰ পৰা কয়লাটো আৰু একেবাৰে টোটেলি মানে বন্ধ কৰা হৈছে যদি কোনোবা কৈছে এইটো বেলেগ প্ৰমাণ দেখাওক কিন্তু আমি জনাত হা এইটো এতিয়া কাৰ্বি আংলঙৰ পৰা মানে কয়লাটো পাৰ হ'ব নালাগে আৰু পাৰ নহয় যদি আপোনালোকে যদি ক'ৰবাত যদি প্ৰমাণ হেৰি আছে তেনেহ'লে মিডিয়া দেখাই দিয়ক আছে আমাৰ লগত আছে কেইদিনমান আগতে কৈছিলে নেকি? সেই ৰাস্তাত গোটেই কয়লাই কয়লা জং কৈ থোৱা আছে জেগা না ইয়াৰ আগলৈকে আছিলে অলপ চলপ চলিছে তেনেকুৱা হা কিছু কিছুমান লিগেল আছে তাতে কাগজ পত্ৰ আছে কিন্তু না লিগেল কাৰ্বি আংলঙতো লিগেল মাইন নাই নহয় তাৰমানে নহয় ইয়াতে সেইটো অলৰেডি মানে কিছুমান লিগেল প্ৰচেছতে কাগজত পৰাই লৈ আছে একচুৱেলি সেইখন চালানেৰে কাৰ্বি আংলং মান হৈছিল ইয়াত কোনো লিগেল মাইনিং নাই সেইটো কাৰণে সেইটো ক'বলৈ গ'লেতো গোটেই মানে অকল ডিপাৰ্টমেণ্ট বুলি নহয় বা কাউন্সিলৰ গোটেই মানুহটোৱে তাতে ঝেমেলা হৈ আছে যদি হ'লেতো আগত কিয় কোৱা নাই এতিয়া অমৰংশ ঘটনা হোৱাৰ পাছত কাৰ্বি আংলং কয়লা চুৰটো দেখা পাইছে নেকি হা গতিকে কিন্তু যিটো হৈছে কিন্তু এতিয়া ভৱিষ্যতলৈ আৰু সেইটো নহয় গতিকে সেইটোৰ ওপৰত মানে পুৰা সচেতন কয়লাৰ হেৰিটো হয় বুলি যোৱা বছৰ CMAও এটা বাইট দিছিলে আমাক আৰ্বিট্ৰেমত তেতিয়াও CMA কৈছিলে যে হয় এইটো আমি চাই আছো লিগেলি একশ্যন ল'বলৈ দিয়া হৈছে অফিচাৰবিলাকক যে ইলিগেলি গৈছে হয় সেইটো মানে CMAও স্বীকাৰ কৰিছিলে সেই কথা এইটোৱে কথাটো যদি হয় CMA কোৱা পাছত যদি আৰু পিছত যদি গৈছে তেনেহ'লে আপোনালোকে মিডিয়াবিলাকো চব মানে তাতে জড়িত ক'বলৈ গ'লে দেখুওৱা নাই ৰাতি পাৰ হৈছে আপোনালোকে মিডিয়াবিলাক ক'ত শুই আছে নেকি সেইটোৱে কথাটো তাৰমানে নাই আচলতে এনে মুখতে ওলাইছে তাৰমানে কাউন্সিল জড়িত বুলি আমি দেখাব লাগিব ভিডিঅ'টো নেকি আৰে আপোনালোকে যদি আছে বুলি ক'লে দেখাব লাগিব তাৰমানে নাই এতিয়া যিখিনি দিলাই থানাৰ পৰা 1 কিলোমিটাৰ দূৰত নহয় যিখিনি কয়লা জমা দিছে সেইখিনি কয়লা কি কৰিব তেনেহ'লে ইমান দিনলৈকে তেনেহ'লে কিয় মনে মনে আছে তেনেহ'লে দেখালেতো কিবা একশ্যন ল'ব কাৰণ এতিয়ালৈকে অলৰেডি আমাৰ DC বাইদেৱে ইনিচিয়েটিভ লৈছে সেইটোৰ ওপৰত মই যোৱাকালিও যোগাযোগ কৰিছে DC বাইদেউৰ লগত আৰু সেইদিনাখন DC আৰু গোটেই কাউন্সিলৰ আলোচনা হৈছে সেইটো ষ্ট্ৰিক্টলি কৰা হৈছে সেইটো হা বাদ বাকী আমিও এতিয়া মই ফৰেষ্ট বোৰ্ড চেয়াৰমেন হিচাপৰ গোটেই কিছুমান কথাটো অলপ ক'ৰবাত গেপছ হ'ব পাৰে লেপছ হ'ব পাৰে সেইটো স্বীকাৰ কৰোঁ হা কিন্তু আমি যিমান পাৰে সেইটো পাৰাপক্ষত হ'ব নালাগে বুলি দেখা দিছো মই এইটো আজি 10 দিন কাৰ্বি আংলঙত আপোনাৰ আৰে যদি হৈছে আপোনালোকে সপ্তাহ 2-3 বাৰ মান এনেকা নিউজ দেখাব লাগে যদি হৈছে সেইটো তাৰমানে গোটেই কাৰ্বি আংলং আৰু মিডিয়াসকলে গোটেই মানে জড়িত কৰিবলৈ এনকাৰেজমেণ্ট দিছে সেই মনে মনে থকাটো যদি আপোনালোকে সদায় দেখাব লাগে তেতিয়া একশ্যনটো হ'ব
কোনে জানে আগত হয় আগত বহুত ইয়াৰ অকল এতিয়া বিজেপি আমূল বোলে ইয়াৰ আগতো বহুত মানে জাগাত পাহাৰ খদ্ৰি কয়লা জমা কৰিছে কিন্তু তেতিয়াৰ পৰা আছিলে হা কিন্তু মনে মনে আছে চবে মনে মনে থকা অ। নিউজটো হৈছে নাই 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 ইয়াতে মানে কিছুমান কথা আপোনালোকে যে মনে থকা এতিয়া কথাটো কি হ'ল আপোনালোকে যে উত্থাপন কৰিছে মই কেমেৰাটো অফ কৰি দিব কেমেৰাটো অফ কৰি দিছো মই আচলতে আপুনি কৈছে যে এতিয়া কয়লা যে মই কৈ আছো ৰ'ব দেই আচ্ছা আচ্ছা অফ নেকি এতিয়া? অফ অ, কেমেৰা অফ কৰি দিছো কাৰণ মই- পিছত অফ নকৰিলেও মই কম কথাটো নহয়, Off the মই record. কৈছো, আমাৰ- এতিয়াতো On the record. এখেতে